ফেন্স বৰষুণ ধাৰাবাহিকখনৰ আজি দেখাব লগা খণ্ডটো দেখিবলৈ পাব অভিয়ে মিকুৰ লগত দেৱযানীয়ে কথা পাতি থকাৰ সময়তে দেৱযানীৰ ওচৰলৈ অভি যাব আৰু তেতিয়া অভিয়ে দেৱযানীৰ আগত আজি সঁচা কি মিছা কি এই সকলোবিলাক অভিক দেৱযানীয়ে ক'ব লাগিব বুলি কোৱা দেখিবলৈ পাব আৰু তেতিয়া দেৱযানীয়ে অভিৰ আগত কি সঁচা হয় কি মিছা হয় এই সকলোবিলাক যে অতি সোনকালে পোহৰলে আহিব তাৰ বিষয়ে দেৱযানীয়ে অভিক কোৱা দেখিবলৈ পাব আৰু ইফালে আজিৰ খণ্ডটোত দেৱযানীয়ে নিজৰ ৰাস্তা নিজে বাছি লৈ কাম এটা বিচাৰি যাব আৰু আজিৰ খণ্ডটোৰ পৰা দেৱযানীয়ে সৰু ল'ৰা ছোৱালী কেইটামানক পঢ়াবলৈ আৰম্ভ কৰিব আৰু এই কথাটো ৰত্নাই গম পাই আজি ৰত্না যে একেবাৰে দিল খুজ হৈ পৰিছে দেৱযানীয়ে যে আজি নিজৰ ৰাস্তা নিজে বাছি লৈছে তাৰ বিষয়ে আজি বহুত সুখী হয় বুলি দেৱযানীৰ আগত ৰত্নাই কোৱা দেখিবলৈ পাব আপোনালোকৰ কোনে কোনে জনপ্ৰিয় বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ অধীৰ আগ্ৰহেৰে বাচ্চা আছে এটা সুন্দৰ কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব ধন্যবাদ।